নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বহাগ বিহুৰ সকলোকে শুভেচ্ছা যাচিলোঁ আগতীয়াকৈ। বিহুটো আহি পালেহি আৰু ভাবিছোঁ বহুত দিন ৰেচিপি দিয়া নাই, ভাবিছোঁ ৰেচিপি এটা দিওঁ। এয়া চিনি পাইছে নিশ্চয়, মণিপুৰী চিম কয়। বহুতে কি কয় নাজানো, আপোনালোকে ইয়াক কি কয়? আমি মণিপুৰী চিম বুলি কওঁ। আনি দিছিলে মানুহ এজনে, কাম কৰিব আহিছিলে হ'লে আমাৰ ঘৰত জেউৰা দিবলৈ। তাৰপিছত মণিপুৰী চিম ঢেৰ আছে হেনো, তাকে আজি ইমান সৰহ লৈ আনিছে। এয়া খাবলৈ কিন্তু বহুত ভাল পাওঁ। তাকে আজি কি বনাওঁ ভাবিছোঁ, যি বনাওঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ, আৰু কোনে কোনে খাই ভাল পায় জনাব। আৰু মোৰ ভিডিঅ' চাই নিশ্চয় ভাল পাব। যদি ভাল পায় প্লিজ লাইক এটা কৰিব নাপাহৰিব। আজি ভাবিছোঁ মই চাটনিকে বনাই দিওঁ আলুৰ লগত। তেন্তে আশা কৰোঁ মোৰ ভিডিঅ' চাই নিশ্চয় ভাল পাব, আৰু যদি ভাল পায় মোৰ ভিডিঅ' চাই তেন্তে লাইক কমেণ্ট কৰিব নাপাহৰিব কিন্তু। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া পাঁচটা লৈ লৈছোঁ মই। তাৰপিছত ইয়াৰ নীলা অলপ ওপৰে এনেকৈ কৰি ৰুকি দিম। ৰুকাটো দেখাবলৈ নোৱাৰিম, মোবাইলটো ধৰিবলৈ অসুবিধা। তাৰপিছতে মই লৈ লৈছোঁ এয়া আলু। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'। চৰু এটাত পানী লৈ লৈছোঁ। এয়া মই টুকুৰা কৰি দি দিলোঁ। গৰম কৰিম এতিয়া। গৰম মানে কি, উতলাই দিম আৰু সিজিব, তেতিয়াহে পকিছে। এয়া বহুত কোমলীয়াতে পাবলৈ লাগিছিলে, বহুত ভাল লাগিলে হয় খাবলৈ। আৰু দিছে ইয়াত মই বিলাহী দুটা দিছিলোঁ, বিলাহীও সিজি গ'ল। মই বিলাহীখিনি ওলাই থৈ দিছোঁ। বিলাহী তাতে দিছিলোঁ, সিজি গ'ল। মই আগতীয়াকৈ ওলাই থৈছোঁ, নহ'লে গোটেই গলি যাব। নমাই দিলোঁ, পূৰা গৰম হৈছে। ঠাণ্ডা হ'বলৈ দিওঁ অলপ টাইম, নহ'লে ইমান গৰম দিগদাৰ হ'ব। এয়া বাকলিখিনি মই এৰাই ল'লোঁ। বইল কৰাৰ লগতে বাকলিখিনি নিজেই এৰি যায়। তাৰপিছত মই গুটিখিনি ওলালোঁ, যিহেতু বুঢ়া হৈছে, কোমলীয়া নহয়। আৰু মই ইয়াৰ কাৰণে কি যোগাৰ কৰি লৈছোঁ, এয়া আলু আৰু বিলাহী, তাৰপিছত এয়া পিঁয়াজ, তাৰপিছত এয়া ধনিয়া পাত, আৰু এয়া জলকীয়া তেলত দি পূৰা খমখমীয়া কৰি থৈ দিছোঁ। মই এতিয়া মিক্সাৰত দি দিম। এয়া মই মিক্সাৰত দি দিলোঁ চিম গুটিখিনি, তাৰপিছতে জলকীয়া মই আগত ইয়াত পিচি লওঁ। এয়া বিলাহীখিনিও মই গুড়ি কৰি ল'লোঁ। তাৰপিছত এইখিনি চিম গুটিখিনি, তাৰপিছত আলুখিনি ভাঙি দিওঁ। নিমখ অলপমান দি দিছোঁ। বিহু আহি আছে, সকলোৰে চাগে বহুত ভাল লাগি আছে, মোৰো বহুত ভাল লাগিছে। কিন্তু কেতিয়া আহি পায় লাগি আছে। আলহী খাবলৈ যাম। আৰু এয়া ধনিয়া পাত দিলোঁ, আৰু এয়া পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজ দি দিলোঁ। তাৰপিছত এয়া মিঠাতেল অলপমান দি দিছোঁ। তাৰপিছত মিলাই দিম। এনেকৈ বনাই আপোনালোকেও খাই চাব, বহুত ভাল লাগে, টেষ্টি হয় খাবলৈ। মই মিলাই লৈছোঁ। আজি গধূলি ইয়াকে খাম, তাৰপিছত আছে বাকী নেদেখাওঁ। আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ থাকিল। আৰু মোৰ ভিডিঅ' চাই যদি ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া এটা চাটনি হৈ গ'ল চিম গুটিৰ চাটনি হৈ গ'ল। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পালে জনাব। তেন্তে নেক্সট ভিডিঅ'ত লগ পাম আকৌ। বাই সকলোকে।